জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে যিসকল প্ৰাৰ্থীয়ে হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী পাছ কৰি থৈছে আৰু ডিএলএড বা বিএড পঢ়ি আছে বা ডিএলএড বা বিএড উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে খুব এটা ভাল খবৰ দিব ওলাইছো যে সিটেট অৰ্থাৎ সেন্ট্ৰেল টেট যেটো হেতু আকৌ অনুষ্ঠিত হ'বলৈ গৈ আছে যেটো আপোনাৰ ডিসেম্বৰ মাহত 2024 ডিসেম্বৰত অনুষ্ঠিত হ'ব এতিয়া যেটো সেপ্টেম্বৰ মাত্ৰ 3 মাহ আছে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰত হ'ব পৰীক্ষা তো তাৰ বিষয়ে সবিশেষ জনাম তো যিসকল প্ৰাৰ্থী ডিএলএড বা বিএড পঢ়ি আছে বা উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিওটো হেখলৈকে ভালকে চাব কেতিয়াৰ পৰা কেতিয়া এপ্লাই আৰু কেনেকৈ এপ্লাই কৰিব লাগিব ফিজ কিমান সবিশেষ এই ভিডিওত মই জনাম তো বলক ভিডিওটো আৰম্ভ কৰো এটো চাব পাৰিছে ইনফৰমেশন বুলেটিন সিটেট ডিসেম্বৰ 2024 আৰু অনলাইন এপ্লিকেশনটো আৰম্ভ হ'ব 17/9/2024 ৰ পৰা 16/10/2024 লৈকে চলিব অৰ্থাৎ 17 সেপ্টেম্বৰৰ পৰা 16 অক্টোবৰলৈকে এপ্লাই কৰিব পাৰিব অনলাইন এপ্লাই লাষ্ট ডেট ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশন বিফোৰ 16/10/2024 11:59 PM অৰ্থাৎ 16 অক্টোবৰৰ 12টা বজাৰ আগলৈকে আপুনি অনলাইন এপ্লিকেশন সাবমিট কৰিব পাৰিব তো ইয়াৰ লাষ্ট ডেট টু ফিজ পেমেন্টৰ 16/10/2024 আৰু পৰীক্ষাটো হ'ব 1 ডিসেম্বৰ তাৰিখে মনত ৰাখিব 2024 আৰু কি লিখছে চাও পৰীক্ষাটো কোনটো পেপাৰ কেতিয়া হ'ব ডিউৰেশন অফ অনলাইন এপ্লিকেশন এটো আগতে কলুই আৰু পৰীক্ষাটো হ'ব 1/12/2024 তাৰিখে পেপাৰ 2 হ'ব মৰ্নিং শিফটত অৰ্থাৎ ইউপি স্কুলৰ আপাৰ প্ৰাইমেৰী স্কুলৰ যেটো পৰীক্ষা হেতু 9:30 বজাৰ পৰা 12টা লৈকে হ'ব আৰু পেপাৰ 1 হ'ব ভাটিবেলা অৰ্থাৎ 2:30 বজাৰ পৰা 5টা বজালৈকে হ'ব পৰীক্ষাটো তো এটো মনত ৰাখিব 1 ডিসেম্বৰ তাৰিখে পৰীক্ষা তো যিসকল ছাত্ৰ ছাত্ৰী আসলতে ডিএলএড বা বিএড পঢ়ি আছে বা উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে এতিয়াৰ পৰাই প্ৰিপাৰেচন কৰিব লাগিব নিজকে প্ৰস্তুত কৰিব লাগিব যেটো পৰীক্ষা 1 ডিসেম্বৰ তাৰিখে আৰু এটো চাব পাৰিছে পেপাৰ 2 আগবেলা হ'ব আৰু পেপাৰ 1 ভাটিবেলা টাইমটো লিখাই আছে তো কেনেকৈ এপ্লাই কৰিব এটো ইয়াত লিখাই আছে আপোনালোকে ctet.nic.in তাতে এই ওয়েবসাইটত গলে আপোনালোকৰ সম্পূৰ্ণ বুলেটিনখিনি চাব পাৰিব কেনেকৈ কি কৰিব লাগিব স্টেপ 1 দিয়া আছে লগইন কৰিব তাৰ পিছত এপ্লাই অনলাইনত ক্লিক কৰিব তাৰ পিছত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি লব তাৰ পিছত ফটোগ্ৰাফ আৰু সিগনেচাৰটো স্ক্যান কৰিব লাগিব ফিজ পেমেন্ট কৰিব লাগিব আৰু লাষ্ট যেটো কনফাৰ্মেশন পেজ আহিব এটো আপোনালোকে ডাউনলোড কৰি ৰাখিব কাৰণ এটো ফিউচাৰত দৰকাৰ হ'ব যেতিয়া ৰিজাল্ট দিব এটো খুব ভালকে মনত ৰাখিব আৰু পাসওয়াৰ্ড যেটো আপোনালোকে দিব হেতু নিজে মনত ৰাখিব কেতিয়াবা দোকানত আপোনালোকে এপ্লাই কৰে কিন্তু এই বস্তুটো মনত নাৰাখে তো আপোনালোকৰ পিছলৈ গৈ বহুত অসুবিধা হয় তো নিজৰ পাসওয়াৰ্ড আৰু এপ্লিকেশন নাম্বাৰ নিজে ৰাখিব আৰু কনফাৰ্মেশন পেজটো ডাউনলোড কৰি লৈ আনিব যেতিয়া এপ্লাই কৰে আৰু এই ফটো আৰু সিগনেচাৰৰ সাইজটো দিয়া আছে আপোনালোকে চাব পাৰিছে ফটোগ্ৰাফ 10 ৰ পৰা 100 KB বনাই লব আৰু ডাইমেনশনটো 3.5 cm ওয়াইড আৰু 4.5 cm হাইট হ'ব লাগিব আৰু সিগনেচাৰৰ যেটো সাইজ এটো 3 KB ৰ পৰা 30 KB লৈকে হ'ব লাগিব আৰু এটো চাব পাৰিছে ফিজটো জেনাৰেল আৰু ওবিসিৰ কাৰণে পেপাৰ 1 যদি দিয়ে তেতিয়া হলে 1000 টকা আৰু যদি দুইটা পেপাৰ দিয়ে both পেপাৰ 1 and 2 তেতিয়া হলে 1200 টকা হ'ব ফিজ আৰু HCST ডিফারেন্টলি এবলড পারসন অর্থাৎ পিডব্লিউডি তেওঁলোকৰ কাৰণে পেপাৰ 1 বা পেপাৰ 2 যদি এটা দিয়ে তেতিয়া 500 টকা আৰু যদি দুইটা দিয়ে তেতিয়া হলে 600 টকা HCST আৰু পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে আৰু পইচাটো আপোনালোকে অনলাইন মোডতো পেমেন্ট কৰিব পাৰিব তো এইটো ইয়াতো লিখা আছে যে কনফাৰ্মেশন পেজটো আপোনালোকে ডাউনলোড কৰি লব আৰু কাৰেকচনৰো এটা টাইম দিয়া থাকে হেতু মনত ৰাখিব যদি কিবা অসুবিধা হয় সেই সময়মতে আপোনালোকে লগইন কৰি পেলাই কিবা অসুবিধা হলে কাৰেকচন কৰি লব পাৰিব আৰু ইয়াত যি আপোনালোকে দিব হেতু আপোনাৰ নিজৰ ৰেসপন্সিবল হ'ব যদি কিবা ভুল ভ্ৰান্তি কিবা ভুল ইনফৰমেশন তাতে দিয়ে বস্তু চাগে সকলোৱে জানে চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি 30টা MCQ থাকে 30 নম্বৰৰ অংক 30টা MCQ 30 নম্বৰ এনভায়রনমেন্ট স্টাডিজ 30টা MCQ 30 নম্বৰ এনেকে 150 নম্বৰৰ প্ৰশ্ন থাকে সেকেন্ড পেপাৰ যেটো হয় তাতে চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজিত 30 নম্বৰ থাকে ম্যাথমেটিক্স এন্ড সায়েন্স জিঅকল সায়েন্সৰ তেওঁলোকৰ 60টা MCQ থাকিব 60 নম্বৰ আৰু জিঅকল সোশিয়াল সায়েন্সৰ তেওঁলোকৰ সোশিয়াল সায়েন্সৰ ওপৰত 60টা কোৱেশ্চন থাকিব আৰু 60 নম্বৰ থাকিব এনেকে ল্যাঙ্গুৱেজ 1 কম্পালসৰি তাতে 30 নম্বৰ ল্যাঙ্গুৱেজ 2 30 নম্বৰ এনেকে টোটাল 150 নম্বৰৰ পৰীক্ষা হয়
তো এনেকৈ আপোনালোকে ctet.nic.in এই ৱেবছাইটত গৈ পেলাই অনলাইন এপ্লিকেশ্যনটো কৰি দিব তেতিয়া তাতে সকলোবিলাক বস্তু আপোনালোকে পাই যাব যে চেণ্টাৰ ক'ত ক'ত থাকিব আৰু অনলাইন মোডত হ'ব নে অফলাইন মোডত হ'ব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াও তাতে লিখা আছে তো আপোনালোকে সকলো তাতে গম পাব তো সময়মতে আপোনালোকে এপ্লাইটো কৰি দিব আৰু তাৰ কাৰণে সম্পূৰ্ণ প্ৰিপেৰেশ্যন চলাই থাকিব তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা দৰকাৰী ইনফৰমেশ্যনবোৰ আগতীয়াকৈ পাই থাকিবলৈ থেংক ইউ